নমস্কাৰ সকলোকে। আজি আকৌ এবাৰ ওলাইছোঁ এটা বিশেষ যাত্ৰালৈ, কিন্তু ক'লৈ গৈ আছোঁ সেয়া ভিডিঅ'টোৰ মাজতহে গম পাব, গতিকে শেষলৈকে আমাৰ লগত থাকিব। ঘৰৰ পৰা ওলাই আহিয়ে এয়া প্ৰথমে পালোঁ আমি বাইহাটা চাৰিআলি বাইপাছ। একচুৱেলি আজি আমি খুব ৰাতিপুৱাতে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু তেতিয়া টাইম হৈছিল প্ৰায় ৰাতিপুৱা 8টামান বাজিছিলে চাগে। আৰু আগলৈ দীঘলীয়া পথ সেই স্কুটিখনত অকণমান তেল ভৰাই ল'লোঁ আৰু চকাটো অলপমান হাৱা কম আছিল, তো সেইকাৰণে অকণমান হাৱাও দি দিলোঁ। সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। কিছু সময়ৰ পিছত এয়া পালোঁ আমি ৰঙিয়া। ইয়াতে ধুনীয়া লিখা আছে স্বাগতম ৰঙিয়া নগৰীলৈ, আৰু এয়া হৈছে ৰঙিয়াৰ পথবোৰ। তাৰপিছত আমি পালোঁ এয়া নলবাৰীত আহি পোৱাৰ পিছতে ৰে'লগেট পৰি গ'ল। অলপ সময় অপেক্ষা কৰাৰ পিছত ৰে'লখন পাৰ হৈ গ'ল আৰু ৰে'লগেট উঠাৰ লগে লগে আমি পুনৰ গন্তব্যস্থানৰ ফালে আগবাঢ়িলোঁ। কিছু সময়ৰ পিছত এয়া আমি পালোঁ সৰ্থেবাৰী। এয়া হৈছে সৰ্থেবাৰী, আৰু এতিয়া আমি যাব লাগিব সৰ্থেবাৰীৰ পৰা অকণমান ভিতৰৰ ফালে। এয়া আমি ভিতৰৰ ফালে সোমালোঁ আৰু ইয়াৰ পৰা ৰাস্তা যথেষ্ট বেয়া, অকল শিলৰ ৰাস্তা বুলি ক'লেও ভুল হ'ব। আগতে ভালে আছিলে চাগে ৰাস্তাটো, এতিয়া পূৰা ভাঙি গৈছে ৰাস্তাটো। এতিয়া মানে ৰাস্তাটো ভাল কৰিব লাগে আৰু, কাৰণ গোটেই বেয়াই হৈ গৈছে। এয়া গেটটো দেখি কমেণ্ট কৰি জনাবচোন, ধৰিব পাৰিছেনে ক'ত আহিছোঁ মই। অৱশেষত আমি আহি পালোঁ আমাৰ আজিৰ গন্তব্যস্থান কৃষ্ণগুৰু আশ্ৰম। মোৰ হাজবেণ্ড কৃষ্ণগুৰু ভক্ত হয়, আৰু কৃষ্ণগুৰু ভক্ত হোৱাৰ বাবে আমি মাজে মাজে ইয়ালৈ আহোঁ প্ৰভুৰ চৰণ ল'বলৈ আৰু আশ্ৰমৰ শান্ত পৰিৱেশত কিছু সময় কটাবলৈ। আৰু আশ্ৰমত সোমোৱাৰ আগতে এখন দোকানৰ পৰা আমি ধূপ চাকি তেল কিনি ল'লোঁ। লগতে এয়া আমি গলত ল'বলৈ গামোচা আনিছিলোঁ, তো গামোচাখনো লৈ ল'লোঁ। তাৰপিছত আশ্ৰমৰ মূল প্ৰৱেশদ্বাৰৰ ফালে আগবাঢ়িলোঁ। ভিতৰত সোমোৱাৰ আগতে জোতা চেণ্ডেল থোৱাৰ বাবে এটা নিৰ্দিষ্ট স্থান আছে, ইয়াতে চেণ্ডেলযোৰ আমি থলোঁ। ইয়াত অহা প্ৰতিজন দৰ্শনাৰ্থীয়ে নিজৰ নাম এণ্ট্ৰি কৰিব লাগে। আমি সেই আনুষ্ঠানিকতাখিনিও সম্পূৰ্ণ কৰিলোঁ। উল্লেখযোগ্য কথা হ'ল ইয়াত প্ৰৱেশৰ বাবে কোনো ধৰণৰ টকা পইচা লোৱা নহয়। ভিতৰত সোমোৱাৰ আগতে ভৰি ধোৱাৰ বাবে টেপৰ ব্যৱস্থাও আছে। ভৰি ধুই আমি আশ্ৰমৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এই শান্ত পৰিষ্কাৰ আৰু আধ্যাত্মিক পৰিৱেশে মনটোক এক বিশেষ অনুভূতি দিয়ে। কিমান ধুনীয়া চাফ চিকুণতা দেখিছেনে? আপোনালোকে বাৰু ইয়াতে আহিছেনে নাই কমেণ্ট কৰি জনাবচোন।
তাৰ পিছত আমি চাকি আৰু ধূপ জ্বলাই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু চৰণ ল'লোঁ। এই মুহূৰ্তখিনি মই কেমেৰাত ধৰি ৰাখিব নোৱাৰিলোঁ, সেয়া একান্ত ব্যক্তিগত ভক্তিৰ মুহূৰ্ত আছিল। ইয়াত এটা বিশেষ ফল গছ আছে, মই বাৰু ফল বুলিয়ে কৈছোঁ, আপোনালোকে কি কমেণ্ট কৰি জনাবচোন চাই পেলাই। আৰু ইয়াতে পকিলে এইবিলাক তলতে সৰি থাকে আৰু এই সৰি থকাবিলাকে মই এটা প্লাষ্টিকত ভৰাই লৈ আহিছোঁ। এই ফলবিধ খাবলৈ মোৰ বৰ ভাল লাগে, আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। এয়া এক প্লাষ্টিক লৈ লৈছোঁ মই। কমেণ্ট কৰি জনাবচোন আপোনালোকে ধৰিব পাৰিছেনে নাই এইটো কি হয়। তাৰপিছত মই ৱাছৰুমলৈ গ'লোঁ। এইবাৰ অলপ আচৰিত লাগিল, কাৰণ আগতে যেতিয়াই আহিছোঁ ঠাইখিনি যথেষ্ট পৰিষ্কাৰ পাইছিলোঁ। হয়তো চাফা কৰাৰ টাইম হোৱা নাছিল নেকি, আমি যিহেতু সোনকালে আহিছোঁ তেনেকুৱা লাগিল, কিন্তু যথেষ্ট লেতেৰা হৈছিল। আৰু এতিয়া এইফালে দেখাই আছোঁ আপোনালোকক, ৰ'ব। এইটো হৈছে এটা শহাপহু আৰু এইটো হৈছে ময়ূৰ আৰু এইটো বা কি আপোনালোকে ধৰিব পাৰিছেনে নাই মোক কমেণ্ট কৰি জনাবচোন, মই বাৰু নামটো নাজানো দেই। এতিয়া আমি আহিছোঁ কীৰ্তন ঘৰৰ ভিতৰৰ ফালে সেৱা কৰিবলৈ, আৰু ইয়াতে বাহিৰতে বস্তুখিনি থৈ লৈছোঁ। আৰু আমি সেৱা কৰি আহিলোঁ বাৰু, সেইটো বাৰু ৰেকৰ্ড কৰা নহ'লে, কাৰণ কিছুমান ক্ষেত্ৰত কেমেৰা কৰিবলৈ ভাল নালাগে। আৰু এইফালে বহু ভক্ত প্ৰভুৰ চৰণ ল'বলৈ অপেক্ষা কৰি আছে। আমি ইতিমধ্যে চৰণ পাই গৈছিলোঁ, সেয়ে অলপ সময় আশ্ৰমখনকে ঘূৰি চালোঁ। এই কীৰ্তন ঘৰটো এছিয়াৰ অন্যতম বৃহৎ কীৰ্তন ঘৰ বুলি কোৱা হয়। ইয়াৰ বিশালতা আৰু সৌন্দৰ্য সঁচাকৈয়ে মনোমুগ্ধকৰ। ইয়াত ভক্তসকলে নাম জপ আৰু প্ৰাৰ্থনাত ব্যস্ত। সম্পূৰ্ণ পৰিৱেশটোৱে এক অপূৰ্ব আধ্যাত্মিক অনুভূতি আছে। ওপৰত লক্ষ্য কৰিলে বহুতো মৌচাক দেখা যায়, ধৰিব পাৰিছেনে নাই কেমেৰাত সেইটো বাৰু মই গম নাপাওঁ। আশ্ৰমৰ এই ঠাইখিনিত এটা হৰিণা আছে। আজি যদিও দেখা নাপালোঁ, হয়তো জংঘলত সোমাই আছিলে। আগৰবাৰৰ এটা ফটো আপোনালোকক দেখাই দিছোঁ।
এইখিনি হৈছে শিবিৰ। বছৰি অনুষ্ঠিত হোৱা পালনামৰ সময়ত দূৰ দূৰণিৰ পৰা অহা লোকসকল ইয়াত থাকিব পাৰে। পালনামৰ সময়ত তোলা এখন ফটো আপোনালোকক দেখাই দিছোঁ। আৰু এয়া হৈছে সৰু বৃন্দাবন। ইয়াত গছ-গছনিবোৰক বিভিন্ন আকৃতি দিয়া হৈছে। গছৰ আকৃতিৰে লিখা এয়া ৱেলকাম শব্দটো যথেষ্ট আকৰ্ষণীয়। এয়া সকলো ঘূৰি চোৱাৰ পিছত আমি আশ্ৰমৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰত আহি বৰ ভোক লাগিছিল, সেয়ে ভাবিলোঁ পুৰি চব্জি অকণমান খাই লওঁ দোকান এখনত। কিন্তু ইমানেই ফাল্টু লাগিল পুৰি চব্জিখিনি খাই। পুৰিও ঠাণ্ডা, ইমান টিকলু টিকলু বনাইছে। লগতে চব্জিখিনিও যে একদম কিবা গৰম মছলা নে কিবা দিছে, পূৰা স্মেল ওলাইছে, মানে একদম ফাল্টু লাগিছে। তাৰপিছত আমি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়লৈ গ'লোঁ। মানে ৰিলেটিভৰ ছোৱালী এজনী BSc নাৰ্ছিঙৰ কাৰণে কিছুমান ইনফৰমেশ্যন ল'ব দিছিলে, সেই খবৰ ল'বলৈকে আহিলোঁ। সেই কাম শেষ কৰি ঘৰমুৱা হ'লোঁ। উভতি আহোঁতে আমি আকৌ এয়া সৰ্থেবাৰী পালোঁ। এয়া সৰ্থেবাৰীৰ বিখ্যাত পিতলৰ দোকানবোৰ আপোনালোকক দেখুৱাই দিছোঁ। ইমান ধুনীয়া লাগিছে দোকানবিলাক চাই, এনেকুৱা লাগিছে যেন চবখিনি মই লৈ যাম, কিন্তু টকা নাই গাইজ। তাৰপিছত এয়া আহি পালোঁ আকৌ নলবাৰী। এয়া চাগে আজি নলবাৰী লোকেল বজাৰ। আৰু এই অটোখনতো বিন্দাছ ধুনীয়াকৈ আঁকি থৈ দিছে, ইমান ভাল লাগিল চাই। তাৰপিছত আমি সোমালোঁ নলবাৰীৰ এটা জনপ্ৰিয় ৰেষ্টুৰেণ্ট, প্ৰণীতা ৰেষ্টুৰেণ্ট। ইয়াত আমি খালোঁ কচুৰি, চিংৰা, চাহ আৰু এটা মিঠাই। কিন্তু কচুৰিটো একদম ভাল লগা নাছিল, পুৰণি যেন অনুভৱ হৈছিল।
ঘৰলৈ নিয়াৰ বাবে গজাও কিনি ল'লোঁ। ইয়াত মিঠাইবোৰ যথেষ্ট ডাঙৰ আকাৰত বনোৱা হয়। অৱশেষত আমি বাইহাটা চাৰিআলি পালোঁ আৰু চাৰিআলি পাৰ হৈ আমি ঘৰো আহি পালোঁ। এইদৰে শেষ হ'ল আমাৰ আজিৰ যাত্ৰা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম নতুন এটা যাত্ৰাৰ সৈতে। ধন্যবাদ।